নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়াৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশমিক সংখ্যাৰ পূৰণৰ আন এটি ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। লগতে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। আমি প্ৰথম অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 0.05 ইনটু 0.1। আমি এই অংকটো কৰোঁতে ইয়াত আমি 5 পাইছোঁ আৰু ইয়াত আমি কিমান পাইছোঁ 1 পাইছোঁ। যে 5 আৰু 1 যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া আমি কি পাম 5 পাম। কিন্তু 0.05 ক্ষেত্ৰত এই পইণ্টটো 2 ডিজিটৰ আগত আছে আৰু ইয়াত 0.1ৰ ক্ষেত্ৰত এই পইণ্টটো 1 ডিজিটৰ আগত আছে। গতিকে মুঠ ইয়াত 2 ডিজিট আছে আৰু ইয়াত 1 ডিজিট আছে। মুঠ কিমান হৈ যাব? এইটো 3 ডিজিটৰ আগত কি হৈ যাব? আমাৰ পইণ্টটো আহি যাব। গতিকে ইয়াৰ এনচাৰটো হ'ব 0.005, কাৰণ ইয়াত 2 ডিজিটৰ আগত পইণ্টটো আছে আৰু ইয়াত 1 ডিজিটৰ আগত পইণ্টটো আছে। 2 আৰু 1 মিলি কিমান হৈ যাব? 3 ডিজিট হৈ যাব। মানে এনচাৰটোৰ আগত কি হৈ যাব? 3 ডিজিটৰ আগত এই পইণ্টটো আহি যাব। গতিকে এইটোৱে ইয়াৰ এনচাৰ। অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 0.15 ইনটু 0.5। আমি ইয়াত এইটো 15 আৰু এইটো কিমান পাইছোঁ 5 পাইছোঁ। এই দুটা আমি পূৰণ কৰি ল'ম। পূৰণ কৰিলে আমি কিমান পাম? 75 পাম। এতিয়া আমি চাম এই পইণ্ট কেইটা আমি চাই ল'ম। এই পইণ্ট কেইটা 0.15ৰ ক্ষেত্ৰত কেইটা ডিজিটৰ আগত আছে? 2 ডিজিটৰ আগত আছে। আৰু 0.5ৰ ক্ষেত্ৰত কেইটা ডিজিটৰ আগত আছে? 1 ডিজিটৰ আগত আছে। গতিকে 2 + 1 কি হৈ যাব? 3 হৈ যাব। গতিকে এনচাৰটোত 3 ডিজিটৰ আগত কি হৈ যাব? এই পইণ্টটো বহি যাব। গতিকে 0.075 হ'ব ইয়াৰ এনচাৰ। আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 0.025 ইনটু 0.5। আমি ইয়াত এই পূৰ্ণ সংখ্যা এটা ধৰি ল'ম। এইটো কি হৈছে? এইটো 25 হৈছে। ইয়াত এইটো কি হৈছে? 5 হৈছে। 25 আৰু 5 যেতিয়া পূৰণ কৰিম তেতিয়া আমি কিমান পাম? 125 পাম। এতিয়া আমি পইণ্টটো ক'ত আছে সেইটো চাম। 0.025 এইটোৰ ক্ষেত্ৰত এই পইণ্টটো কেইটা ডিজিটৰ আগত আছে? 1 2 3। এই 3 ডিজিটৰ আগত এই পইণ্টটো আছে। আৰু এইটোৰ ক্ষেত্ৰত এই পইণ্টটো কেইটা ডিজিটৰ আগত আছে? এই 1 ডিজিটৰ আগত আছে, অৰ্থাৎ এই 5ৰ আগত আছে। গতিকে +1 হ'লে কি হৈ যাব? এইটো 4। গতিকে 4 ডিজিটৰ আগত এনচাৰটো কি হ'ব? ইয়াত ওলাব। গতিকে আমি কি পাম? 125 আমি এইটো পাইছোঁ। যিহেতু 4 ডিজিটৰ আগত হ'ব গতিকে ইয়াত আমি এটা কি দিব লাগিব? 0 দিব লাগিব। আৰু 0125 হৈ গ'ল। ইয়াৰ আগত কি হ'ব? এই পইণ্টটো বহি যাব, কাৰণ এই 4 ডিজিটৰ আগত এইটো পইণ্টটো হ'ব। আৰু আগত আমি কি দিব পাৰোঁ? এইটো 0 দি দিব পাৰোঁ। গতিকে এইটোৱে ইয়াৰ এনচাৰ। আমি 4 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 0.0002 ইনটু 0.07। ইয়াত আমি ফাৰ্ষ্ট পূৰ্ণ সংখ্যা দুটা পূৰণ কৰি ল'ম। ইয়াত আছে 2 আৰু ইয়াত আছে এইটো 7। 2 আৰু 7 যেতিয়া পূৰণ কৰি দিম তেতিয়া কিমান পাম? আমি 14 পাম। এতিয়া আমি এই পইণ্টবিলাক এইটো আৰু এইটো এই পইণ্ট দুটা কেইটা ডিজিটৰ আগত আছে সেইটো আমি চাই ল'ম। ইয়াত 1 2 3 4 এই 4 ডিজিটৰ আগত এই পইণ্টটো আছে। প্লাছ ইয়াত কেইটা ডিজিটৰ আগত এই পইণ্টটো আছে? 1 2 ডিজিটৰ আগত আছে। গতিকে মুঠ কিমান হ'ব? 6 ডিজিটৰ আগত এই পইণ্টটো বহিব। এতিয়া আমি আনচাৰটো কি লিখিম? এইটো 1 2 3 4 5 6। এই 6 ডিজিটৰ আগত এই পইণ্টটো বহিছে আৰু আগত আমি এইটো কি দিছোঁ? 0 দি দিছোঁ। গতিকে এইটোৱে ইয়াৰ এনচাৰ হ'ব। আমি 5 নম্বৰ অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 0.125 ইনটু
0.05 আমি ফাৰ্ষ্ট 125 আৰু এইটো কি আছে 5 এই দুটা আমি পূৰণ কৰি ল'ম এই দুটা পূৰণ কৰিলে আমি কিমান পাম 5 2 6 625 আমি পাই যাম এতিয়া আমি পইণ্ট কেইটা ডিজিটৰ আগত আছে সেইটো চাই ল'ম ইয়াত 1 2 3 ডিজিটৰ আগত এই পইণ্টটো আছে তাৰপিছত ইয়াত 1 2 ডিজিটৰ আগত এই পইণ্টটো আছে গতিকে মুঠ কিমান ডিজিটৰ আগত পইণ্টটো হ'ব 5 ডিজিটৰ আগত এই পইণ্টটো বহিব এতিয়া আমি এনসাৰটো লিখিম 0 0 এনসাৰটো হ'ব 0.00625 ইয়াত 1 2 3 4 5 এই 5 ডিজিটৰ আগত এই পইণ্টটো বহিছে কাৰণ ইয়াত 3 ডিজিটৰ আগত এই পইণ্টটো আছে আৰু ইয়াত 2 ডিজিটৰ আগত এই পইণ্টটো আছে 3 + 2 কিমান হ'ব 5 হ'ব গতিকে এই 5 ডিজিটৰ আগত কি হৈছে এই পইণ্টটো বহিছে নিশ্চয় সকলোৱে বুজি পাইছে